আজি মিনি ব্লগটো আৰম্ভ কৰিছোঁ ভাতৰ পৰাহে দেই। যিমানে যি নহওক ভাত মেইন নহয় জানো। ক্লাছৰ পৰা বাহিৰে ওলাই আহিলোঁ চৌকালে। চৌকাত কিন্তু মানুহ ভিৰ সদায়ে পাব। এতিয়া এইখনত নোসোমোৱাকেনো কেনেকৈ থাকোঁ, বহুত দিনেই অহা নাই। ভাবিলোঁ আজি সোমাই যাওঁচোন, কিনো কালেকশ্যনছ আহিছে চাওঁ। যোৰহাটত থকা মিনিশ্ব'খনলৈ আহিলোঁ। এইখনৰ নাম মিনিশ্ব' হ'ব নালাগিছিল, কিউটহে হ'ব লাগিছিলে। ইয়াতে গ'লে যে অকল আপোনাৰ মুখৰ পৰা কিউটেই ওলাব। পাৰফিউমৰ কালেকশ্যনছ চাবনে, বেগৰ কালেকশ্যনছ চাবনে, ইমান কিউট কালেকশ্যনছ আছে। টেডিজৰ কালেকশ্যনছবিলাক চক না, ইমান কিউট। এটা টিপ দিছোঁ দেই, নিজৰ গাৰ্লফ্ৰেণ্ডক লৈ কিন্তু ইয়ালৈ নাহিবা দেই, পকেট খালী হোৱাটো চিয়'ৰ। ধেমালিহে কৰিছোঁ আকৌ, চিৰিয়াছলি নল'ব দেই। মোকো যদি কোনোবাই এইটো দিলেহেঁতেন বলক বহুত হ'ল লেকচাৰ, এতিয়া যাওঁ বেলেগখিনি কালেকশ্যন চাওঁগৈ। চ' এইখিনি হৈছে টেডিৰ পাৰ্ট। কিমান ধুনীয়া টেডিজ আছে, আপোনালোকে নিজৰ প্ৰিয়জনক গিফ্ট কৰিব পাৰে। আৰু মই ল'লোঁ এখন মিৰ'ৰ আৰু পাৰফিউম। মিৰ'ৰ মই এইখন লৈছোঁ, এনেকুৱা পিংক কালাৰৰ কিউট মিৰ'ৰ। আৰু এইবিলাক দেখিছে কি চেইন, ইমান কিউট হয় চক না কি চেইনবিলাক। আৰু মোৰ এতিয়া কিউট মুখৰ পৰা নোযোৱাই হৈছে ৱৰ্ডটো। আৰু এইফালে চক কেপছৰ কালেকশ্যনছ আছিলে, দেন বেগছ আৰু শ্লিপাৰ্ছ, দেন পাৰফিউম পৰা ধৰি মিনি বেগছ, পাৰ্ছ, মিডিয়াম চাইজ পাৰ্ছ। এইবিলাকো ভাল আছে ইয়াতে কালেকশ্যন। পাৰফিউমখিনি ৰিয়েলি ভাল হয়, মই ইউজ কৰোঁ ইয়াৰে। আৰু তাৰ পাছত মই গ'লোঁ এইখন বেলেগ এখন ষ্ট'ৰ, ডিপি ষ্ট'ৰ। বহুত শুনি আছিলোঁ ডিপি ষ্ট'ৰ, চ' মই গৈ পিনি কালেকশ্যনছখিনি চাই আহিলোঁ, একো কিনা নাই। পিছত আকৌ কেতিয়াবা আহিম। চ' ইয়াৰো কিউট হয় বাৰু কালেকশ্যনছখিনি। ইয়েৰিংছবোৰ ইমান ডাঙৰ বাপৰে। আজি যিহেতু বহুত গৰম পৰিছিলে, চ' ফোন মোৰ ইমান উলিয়াব মন নগ'লে, চ' মানে ব্লগো তেনেকৈ বনোৱা নহ'লে। চ' নেক্সট টাইম আন এটা ব্লগৰ লগত আকৌ আহিম। বাই আজিলৈ।